হয় বোলো শুনিছানে এলেৰেলি আমাৰ ছোৱালীজনী ইমান দেৰিলৈকে অহা নাই যে তেহেঁত দুটা বাহিৰতে ৰখিয়ে আছে নহয় অথনিৰ পৰা যিমানেই নহওক নিজৰ ল'ৰা নহয় জানো একদম মনটো কিবা কিবি লাগি গৈছে পাই একদম বুকুখন ফাটি গৈছে ৰ'বাচোন তাই আহিব নহয় ইমান উৎপাত কৰি আছে যে তাই চাগে গাড়ী পোৱা নাই সেইটো কাৰণে দেৰি হৈছে পুতেক বুঢ়াইকক আনিবলৈ একদম গা সাতখন আঠখন হৈ আছো দিলে নহয় বুকুতে গুৰটো মাৰি পিতেকে ভাল পাইছো আৰু দিব লাগে এইবোৰক আপোনাৰ কাৰণে চল পালে ল'ৰাটোৱে এইবোৰ যি হৈছে চব আপোনাৰ কাৰণে হৈছে আপুনি ল'ৰাটোক মৰম চেলাই একদম মূৰৰ ওপৰত উঠালে এতিয়া দেখিছেনে কি কৰিলে ছোৱালী ঘৰ আনি সোমাই দিলেহি এয়াই মোৰ কপালে জহনি যোৱাটো কেলেনো মৰি নাথাকিলে এইজনী আৰু বোৱাৰীজনী দেখিছেনে একদম কলহ গহ সেইটো আমাৰ ঘৰলে কলহ গহ এটাহে আহিলে তহঁতক কিহে পাইছে ন এনেকে কান্দি থাকিবলৈ তহঁতে গোটেই ঘৰখন দেখোন কান্দি সাগৰ মহাসাগৰ বনাই দিবি দেখোন কণাৰ বাহিৰে আৰু কি কৰিম ন কিমান আশা আছিল তাই ল'ৰা ধুমধামেৰে একদম বিয়াখন পাতিম এনেকৈ খুৱাম মানুহে হাগি যাব লাগিলেহেঁতেন এতিয়া আৰু সেইবোৰ সপোনত চেঁচা পানী ঢালি দিলে এই জহনি যোৱাটোৱে হ'ব দেচোন মা আৰু দেউতা তহঁতি কেলে কান্দি আছ ভালহে পাব লাগে পিতাই ছোৱালী পলুৱাই লৈ আহিলে পইচা কম খৰচতে এতিয়া হ'ব আৰু তই বেছিহে ভাল পাব লাগে বুজিছনে তই এতিয়া একদম বোৱাৰীয়ে বনাই দিওঁ খাবলৈ পাবি ভৰি পাত ভৰি উঠাই একদম পোকৰ পেলাই মস্তিকে একদম দকহিব পাৰিবি এতিয়া সেইটো বাৰু হয় দেই কিন্তু বুজিছেনে ছোৱালীজনী আকাটো একদম ভয়ংকৰ একদম মানে ভূতেও পলাব তাইক দেখিলে বুজিছনে মানুহটো বাদেই দে আমি কেনেকে থাকিম মই তাকে ভাবি পোৱা নাই একদম কি যে বস্তু এটা আমাৰ পবিনে আনিলো একদম কুণ্ডা বুজিছনে একদম এটা কুণ্ডা কাঠৰ হ'বচোন দে হ'ব এই চেহেৰাই নোখোৱাই নহয় মানুহক এই স্বভাৱ চৰিত্ৰহে খুৱাই বুজিছনে কামেহে খুৱাই এই কামত ঠিক হ'লে হ'ব আৰু দেই একো নাই আৰু তোৰ সুখটোহে লাগে তোৰ আৰু দেউতা এই বাদেচোন বাদে ৰচোন ছোৱালীজনী মাত ময়ে কৈছোঁ ব'ল ছোৱালীজনী মানে পবিনৰ ছোৱালীজনীৰ ওচৰলৈকে যাওঁ বিচাৰটো কৰোঁগৈ বুজিছনে ভিতৰলৈ আনো আৰু এইবোৰ একদম গাঁৱত এনেকৈ যদি তই নোসোমোৱা তোৰহে বদনাম ওলাব হয় নেকি এই ব'ল তেতিয়াহ'লে সোনকালে সোমোৱা ভিতৰলৈ অঁ ব'ল বেবী মোৰ কিন্তু বহুত ভয় লাগিছে জানা ঘৰলৈকে গুচি যাওঁ নেকি কি কথা ক'বলৈ আহিছা পাগল হ'লা নেকি মই তোমাক কিমান ৰিস্ক লৈ আনিছোঁ মইহে জানো মাৰো খালোঁ বুজিছা দুটামানৰ পৰা মাৰো খালোঁ চোৰ বুলি একদম তাৰপাছত আকৌ তুমি কৈছা ঘৰলৈ যাওঁ বুলি একদম মানে খংটো উঠিছে আৰু এই একচেপ্ট কৰিবা নহয় তুমি এইবোৰ চিন্তা কৰি নাথাকিবা বা আহিবা নহয় বায়ে চব মেনেজ কৰি দিব বা আমাৰ বহুত ভাল বুজিছা বহুত ভাল বা তুমি এইবোৰ ভাবি নাথাকিবা ৰ'বা মই কিবা কথাটোহে কৈছিলোঁ তুমি মোক ইমান জোৰত গালি দিছা যে মাহঁতেও শুনিছে চাগে মই এতিয়া বুজি পালোঁ বিয়াৰ আগত যি মৰমেৰে মাত কুলিৰ মাত একদম সোণৰ লাৰু গোবৰ লাৰু থোপা লাৰু একদম ভোপৰ লাৰু কিমান ধুনীয়াকৈ মাতিছিলে এতিয়া বিয়া পাতি ল'লা ন এতিয়া একদম মোৰ কোনো ইজ্জতে নাইকিয়া কৰি দিছা মোক ইমান জোৰত গালি পাৰিছা মই কেলে আহিছিলোঁ নাই মোৰ কুলি পাদুৰিজনী কি খং কৰিম তোমাক আকৌ মই পটকৈ খংটো উঠি গৈছিল কাৰণেহে তুমি এতিয়াও মোৰ গোবৰ লাৰু সোণৰ লাৰু বুজিছানে তুমি নাকান্দিবা আকৌ মই আকৌ তোমাক ইমান কষ্ট কৰি পলুৱাই আনিছোঁ মোৰ তেনেকৈ কান্দিলে বেয়া লাগিব নহয় তুমি নাকান্দিবা দেই তেতিয়াহ'লে নাকানো হাঁহি দিছোঁ চোৱা এতিয়াহে মোৰ মনটো ভাল লাগিছে মোৰ আলুৰ গেলা বস্তাটোৱে হাঁহি দিছে ন এইটো কি বস্তু ন এইজনীয়ে নেকি আমাৰ পবিনে অনা ছোৱালীজনী এইজনী মই তোক কৈছিলোঁ নহয় একদম দেখিবলৈ ভয়ংকৰ বুলি তই আকৌ একদম জাপ মাৰি কৈছিলি নহয় একদম চেহেৰালৈ কি কথা কামত লৈহে কথা এতিয়া চা কেনেকুৱা এইটো কি বস্তু চা তই নিজেই চা ইমান হেৰি বুলি ভবা নাছিলোঁ নহয় মই ভাবিছিলোঁ চাগে অকণমান ক'লা হ'ব আৰু দেই ক'লা বগানো কি আছে এডাল দেখোন একদম কি বুলি ক'ম এইটো হাড় দেখোন এডাল তামোল পাৰিবলৈহে ভাল হ'ব এইজনী অলপ লাহে কটাই শুনিব মই তোক কোৱা নাছিলোঁ অথনি একদম মানে ভূতেও পলাব দেখিলে এয়া চাই লওঁ কেনেকুৱা আমাৰ এইটো পবিনীৰ জহনিটোৱে কেনেকুৱাটো আনিছে আনিছে অকণমান মানে বগা কোলাটো একো নাই বাৰু একদম অকণমান গাত মাংস থকা আনিব লাগিছিলে মাংস থকাটোও নালাগে বাৰু এই ডিঙিডাল চাচোন ডিঙিডাল কেনেকুৱা এই ভগৱান এইজনী কেনেকুৱা এইজনীক দেখি হাঁহিহে উঠিছে ভগৱান হাঁহিটো ৰখাই দিব
বা আহিলে নেকি বা মাতটো শুনিছ পাই বা তই আহিলি মই আগতে নাহিবি বুলিহে গম পাইছনে তই নহাহেঁতেন আৰু আজি কি হ'লেহেঁতেন মোৰ দহাত ঠিকানেই নাই আৰু তয়ে বচালে বচা আৰু এই মা দেউতাই মোক ভিতৰলৈ আহিবলৈকে দিয়া নাই বায়ে আহিলে এই বায়ে তহঁতক এতিয়া বিচাৰ কৰিব তহঁতক ঘৰলৈ আনিব লাগে নে নালাগে যদি আৰু লাগে বুলি কয় আৰু তেতিয়া আমাৰ আৰু মোৰ একো আপত্তি নাই বাৰু তহঁতিও যে মা দেউতা আৰু দেই তহঁতিহে ঘৰখনৰ মুৰব্বী তহঁতিহে এইবোৰ সিদ্ধান্ত ল'ব লাগে তহঁতি আকৌ মোলৈ ৰখি আছ একো আপত্তি নাই বুজিছনে মোৰ মতে আৰু ছোৱালী ভিতৰলৈ সোমাব লাগে মা ল'ৰাই আৰু ছোৱালী আনিলে তই বোৱাৰী ঘটিলি একদম ঠিকছে মানুহ এগালমান মাতি আৰু ঠিকছে একদম খোৱা পোকৰ মুখে একদম সোমোৱাই লুঠিয়াই খোৱা একদম হগুৱাই দে মানুহক বোৱাৰী আনিলোঁ বুলি খুচিতে ৰচোন মাতিম আৰু মানুহে আৰু আহিবই এটা দুটাকৈ আৰু পাছত আৰু গম পাবই আৰু বুধেশ্বৰী পিতেকে ছোৱালী আনিলে বুলি আৰু পলোৱাই খুৱাম আৰু দেই আৰু তই আৰু যদি আৰু একো আপত্তি নাই তোৰ আৰু তেতিয়াহ'লে আমাৰো নাই আৰু দেই আৰু ল'ৰা ছোৱালী আৰু মন মিলিছে আৰু তাহাঁতি পলাই আহিছে তাতে আকৌ মই নালাগে বুলি কোৱা কি প্ৰশ্নটো থাকিব ন কিন্তু প্ৰবীণ তোক মই কথা এটা মানে সুধোঁ দেই তই আকৌ বেয়া নাপাবি আকৌ দেই মানে তই জানোৱেই নহয় আৰু বাহিৰৰ কথা একদম কথা মানে ক'বলৈ নাপালে মোৰ গাটো একদম কিটকিটাই থাকে নহয় বুজিছনে কিটকিটাই থাকে নহয় মই আৰু কৈছোঁ আৰু দেই তই বেয়া নাপাবি আৰু দেই বা মই জানিছিলোঁৱেই তই আমাক একচেপ্ট কৰিবি বুলি এই মাহঁতে নকৰিলেও মই জানো মোৰ নিজৰ বা এজনীয়ে মোক কেতিয়াও এৰি নিদিয়ে ন মোৰ বা কিমান মৰমৰ মই জানো নহয় ক কি কথা একদম ক একো বেয়া নাপাওঁ মই তই একদম মন খুলি ক'ব পাৰ কি কথা ক তই বেয়া নাপাওঁ বুলি কোৱা কাৰণেহে সুধিছোঁ আকৌ দেই প্ৰবীণ তই সেইডাল হাৰ ক'ত পালি ন উঠিছে পাই মানে কিনো ক'ম আৰু তেনেকৈ নকবি আকৌ তাই বেয়া পাব নহয় অলপ যেনিবা ক্ষীণ আৰু কি হ'বনো ক্ষীণে শকত ক্ষীণে নোখোৱাই নহয় এই মানুহৰ স্বভাৱ চৈতহে খুৱাই ন একদম কাঠৰ কুণ্ডা একদম এক্সকিউজ মি আপুনি কাক কাঠৰ কুণ্ডা বুলি ক'বলৈ আহিছে হা কাক গাত মাংস নাইকিয়া বুলি ক'বলৈ আহিছে কথা অলপ চম্ভালি ক'ব বুজিছেনে কথা অলপ চম্ভালি ক'ব এই মুখ আছে বুলি যি টি নক'ব আৰু বুজিছে আজিকালি এইটো ফিগাৰ চলিছে শ্লিম ফিগাৰ হয় এইটো আপোনাৰ নিচিনা ঢোল নহয় কিবা মোক ক'বলৈ আহে হা গাত মাংস নাইকিয়া বুলি এই নিজৰ চেহেৰাটো নাচায় একদম বগা সুৰটো গতে মই গম পাইছো তই আমাৰ ঘৰখন চেচ দিবলৈ আহিলি মই বুজিছো মা এজনী ভাল নহয় এজনী কাল এজনী একদম ঘৰখন চেচ দিব মই এতিয়া বুজি পালো এজনী একদম মুখখন দেখিছানে লাওপাত কচুপাত একদম চকু ঘুকুত মাৰি লৈ আনিম ডিঙিটো একদম মুচৰা মাৰি পেলাম পাৰ আগতে কিমান পাৰ মাৰিলো ঠিকা নাই তোকো মাৰি পেলাম মুচৰা মাৰি মোক চিনি পোৱা নাই হা মই লেৰেলি হয় হেঙ তাই মোক চিনি পোৱা নাই মই কিমানৰ লগত কাজিয়া কৰি কিমানৰ টপা মোৰ ফুটাই থৈছো তাই মোক চিনি পোৱা নাই তাই মোক ক'বলৈ আহিছে হা পকা সুৰ বুলি মই আচলজনী নহয় ভালত ভাল একদম কালত কাল কিন্তু কৈ দিছো হ'বচোন বেবা মনে থাকচোন বুজাবুজি কৰ কেলেন তহঁতি কাজিয়া লাগিছ আৰামছেদা হা উঠ চাপিলে তাৰ গাখীৰ ওলাব গীত কলিব এখন সেই ছোৱালী পেলাই যাৰো তোৰ ঘৈণী একদম দেখিছনে একদম ভাইৰক বৰ কথা কৈছে একদম তাইক 200 দুখন কালত দি নিদিয়ক কেলে আৰু তহঁতক একো মই মেকচেক এইবোৰ কি মই একো কৰা নাই তহঁতি ইয়াৰ পৰা একদম ফুট লাট মাৰিব নালাগে যদি একদম ইয়াৰ পৰা ফুট এতিয়া যদি খেতি পঠাই দিয়ে কি হ'ব মোৰ সপোন দেখোন সপোন হৈয়ে ৰ'ব নাই সেইটো ভুল কৰিব নোৱাৰোঁ এই মোৰ মুখখন একদম লেকাম দিব লাগিব দেই এই বা একজনী মোতকো ছাৰ মোতকো ছাৰ মই এই বায়েকক একদম যেনে তেনে একদম ভালৰি লগাব লাগিব এতিয়া মই ভৰি দুটাতে পৰি দিওঁগৈ মই ক্ষমা খোজোগৈ বায়েকক তেতিয়াহে কিবা এটা হ'ব কিজানি মই ভৰি দি ধৰিছোঁ আপোনাক মোক এইভাগে ক্ষমা কৰি দিয়ক মই আজিৰ পৰা এনেকুৱা ভুল আৰু নকৰোঁ মোক ক্ষমা কৰি দিয়ক বা মোক ক্ষমা কৰি দিয়ক হৰি কিন মই মহাপাপ কৰিলোঁ বায়সাহু কমই জোৰত কথা
সকলো মোক মাফ কৰি দিয়া বায়হাহু দেখিছেনে মই বিলাপো গাই দিলোঁ মোক ক্ষমা কৰি দিয়ক বা মোক ক্ষমা কৰি দিয়ক হ'ব কি কৈছা উঠা মোৰো পটকে খংটো উঠি গ'ল বুজিছা মই যিটো কৈ দিলোঁ মই ক'ব নালাগিছিল ছোৱালীজনী উঠা হ'ব বাদ দিয়া এইবোৰ চব মোৰ দৰৱে ইমান সোনকালে কামত আহিল মই বিশেষ একো কৰিবই লগা নহ'ল দেখোন আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোক মাফ কৰি দিয়াৰ কাৰণে বা আজিৰ পৰা মই আৰু তেনেকুৱা ভুল নকৰোঁ বা মোক মাফ কৰি দিয়া হ'ব দিয়া মই তোমাক কেতিয়াবাই মাফ কৰিলোঁ মোৰ মানে বুজিছানে পুতুককৈ একদম মানে টিঙিচকৈ খংটো উঠি যায় বুজিছানে আমাৰ টিঙিচকৈ ভালো হৈ যাওঁ এয়া দেখিছানে মই কেনেকৈ হাঁহি আছোঁ এইবোৰ বাদ দিয়া হাঁহি দিয়া এতিয়া নৌ ছোৱালী আহি যায় একদম ভিতৰত সোমাব লাগে মানুহ মাতিব লাগে ঠিকছে এগাল খুৱাব লাগে হয় দেবা মই যেনেকৈহে এক্টিং কৰিলোঁ মোৰ এতিয়া ভয়হে লাগিছে চিনেমাৰ একদম ডাইৰেক্টৰ আহি পেলাই মোক টানি লৈ যায় বুলি আৰু ভয় দেই হ'ল যদি হ'ব ওলা চাহ একাপকে খাওঁগৈ আৰু চবেই মিলি এই নৌ ছোৱালীজনী অথনিৰ পৰা ৰখি আছে নহয় আৰু নৌ ছোৱালীৰ কথা এনেকৈ থাকিলেও বেয়া দেখি নহয় মোৰ ভাগৰ কাপোৰ এযোৰকে পিন্ধাই দিওঁগৈ আৰু এতিয়া আকৌ নতুন কাপোৰো নাই নহয় কাইলৈ পবিনক পঠিয়াব লাগিব পবিন কাইলৈ বোৱাৰী যত যি বস্তু লাগে তই লৈ আনিবি দেই আৰু মিঠাই দুটামান আজি লৈ আনিবিগৈ মানুহ ইজোৱা সিজোৱা আহি থাকিব নহয় নৌ ছোৱালী চাবলৈ হয় নাই বাৰু লেলি হয় মা তই ঠিকেই কৈছ বোৱাৰীক কাপোৰ এযোৰ তোৰ ভাগৰে দি থাকে যা এতিয়া ইজোৱা সিজোৱা মানুহ আহিবই নহয় এনেকৈ থাকিলে জিন্স পেণ্ট পিন্ধি থাকিলে বেয়া দেখি নহয় তোৰ ভাগৰে দি দে মই এনাহেঁতেন বাৰু দিলোঁহেঁতেন এতিয়া মই আকৌ লৈকে আহিলোঁ বুজিছনে পাহৰিয়ে থাকিলোঁ তোৰ ভাগৰে পিন্ধিম বুলি আহিলোঁ কাইলৈকে নহবা ফুট দিয়াটো কাইলৈকে কৰিবি মানুহ দুটামানে আজি মাতিবি আৰু কাইলৈকে ফুট দিয়াটো কৰি পেলাম নহবা কাইলৈ ফুট চুট দি পেলাই মই যাবগৈ লাগিব বেচেলি অকলে আছে নহয় বেচেলি বাপেক আছে বাৰু বাপেকটো জানোৱেই নহয় আৰু কেনেকৈ ঘূৰি ফুৰে ওলোটেলোকে বেয়া লাগে নহয় মানে বেচেৰি ছোৱালীজনী অকলে থাকি বেয়া পাই যায় সেইকাৰণে মই সোনকালে যাব লাগিব বুজিছ যাবি মাৰৰ ঘৰলৈ আহিছ দুদিনমান থাকি যা আকৌ বোৱাৰী কাইলৈ পৰা মানে ৰাতিপুৱা চাহকণ তোমাৰ হাতে খাবলৈ পাম দেউতা আপুনি চিন্তাই নকৰিব মই কাইলৈ চাহ আপোনাক ৰাতিপুৱাই বনাই একদম ধুনীয়াকৈ খুৱাই দিম এই মানুহটো যে আৰু অকল খাওঁ এই চাহ দিনটোত 100 বাৰমান খায় কি ক'ম আৰু এই মানুহটো এনেই একদম কেটেং মেটেং নহয় চাহ খাই মানে একদম গাখীৰ চাহ খাই শুকুৱাই দিছেগৈ মানুহটোক ব'লা তেতিয়াহ'লে মা দেউতা বা ব'ল তেতিয়াহ'লে সেই ভিতৰলৈকে যাওঁ এইখিনি ৰোড হৈ অথনিৰ পৰা মানে আমনিয়ে লাগি গৈছে বুজিছ ব'ল ভিতৰলৈকে যাওঁ নমস্কাৰ কেনে আছে সকলো ভালে আছেনে এয়া দেখিছেনে কি হ'ল মিলামিচা হ'লগে আৰু শেষত আৰু এয়া আৰু তাকে আৰু যাওঁ আৰু চাহ পানী অকণ খাই দিওঁগৈ তেতুত মানে গৰম চাহ অকণ পৰিলেহে ভাল লাগে বুজিছে আপোনালোকেও খোৱাকৈ খোৱাৰ আগতে এই চেনেলটো